हेलो गाइस আপোনালোকে চাই আছে ৰিয়েল টিচিং ইউটিউব চেনেল তো আজি মই এইটো ভিডিঅ'ত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আছো বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো ভাৰতৰ মহাকাশ অভিযানৰ উদ্দেশ্য কি ইয়াৰ উত্তৰ ভাৰতৰ মহাকাশ অভিযানৰ উদ্দেশ্য হ'ল উপগ্ৰহ যোগাযোগ আৰু সম্পদৰ সন্ধান অলিম্পিকত বক্সি শাখাত খেলা অসমৰ প্ৰথম খেলুৱৈ কোন ইয়াৰ উত্তৰ অলিম্পিকত বক্সি শাখাত খেলা অসমৰ প্ৰথম খেলুৱৈ জন হ'ল সুশীলা বিন্দ্ৰে অসমৰ প্ৰথম ৰাজ্যপাল কোন ইয়াৰ উত্তৰ অসমৰ প্ৰথম ৰাজ্যপাল আছিল আকবৰ হায়দৰী অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন ইয়াৰ উত্তৰ অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰ ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহেৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল ইয়াৰ উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম লাইকোৰ আছিল প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি ইয়াৰ উত্তৰ প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম হ'ল ৰাম নৱমী কোন চনত কেৰালাই ভাৰতৰ প্ৰথম সম্পূৰ্ণ শিক্ষিত ৰাজ্যৰূপে পৰিগণিত হয় ইয়াৰ উত্তৰ 1991 চনত কেৰালাই ভাৰতৰ প্ৰথম সম্পূৰ্ণ শিক্ষিত ৰাজ্যৰূপে পৰিগণিত হয় মানুহৰ জ্ঞান কেন্দ্ৰ ক'ত থাকে ইয়াৰ উত্তৰ মানুহৰ জ্ঞান কেন্দ্ৰ মগজুত থাকে আটাইতকৈ ডাঙৰ সাপৰ নাম কি ইয়াৰ উত্তৰ আটাইতকৈ ডাঙৰ সাপৰ নাম হ'ল এনাকোণ্ডা কেনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনেধৰণৰ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাই দিব আৰু আপুনি যদি আমাৰ চেনেলটোত নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব